পুৱা 10 বজাত অনলাইনৰ জৰিয়তে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। মুঠ 14টা ৱেবছাইট আৰু এটা মোবাইল এপত উপলব্ধ হ'ব ফলাফল। এতিয়া ছাত্ৰ-ছাত্ৰী এটাই প্ৰশ্ন যে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব ইয়াক লৈ আহি পৰিছে এটা চূড়ান্ত খবৰ। ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলৰ চূড়ান্ত তাৰিখ ঘোষণা কৰিছে। সবিশেষ তোমালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিবা, গতিকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলৰ চূড়ান্ত তাৰিখ এইটো ভিডিঅ'ৰ একেবাৰে শেষত জনাই দিয়া হৈছে, গতিকে তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা। যেহেতু মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব, এই মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেনেকৈ একেবাৰে সহজ পদ্ধতিত তোমালোকে লাভ কৰিব পাৰিবা সেয়া জনাব বিচাৰিছোঁ। মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল লাভ কৰিবলৈ হ'লে প্ৰথমতে এটা এপ ডাউনলোড